নমস্কাৰ সকলোলৈকে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আছোঁ এতিয়া হাওৰাত। আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই যে আমি কলকাতালৈ আহিছোঁ এণ্ড কালি ৰাতিপুৱা 3:15 আমাৰ ট্ৰেইন আছিল, লখিমপুৰৰ পৰা আহিছোঁ। এতিয়া হাওৰা পালোঁ এণ্ড আমি এতিয়া ক'ত ক'ত ফুৰিম, কি কৰিম আপোনালোকক সকলোবোৰ দেখাম। তো শেষৰলৈকে চাব। এতিয়া আমি ৱেইটিং ৰুমত আছোঁ, ধুনীয়াকৈ গা পা ধুলোঁ এণ্ড এতিয়া কলকাতা ষ্ট্ৰীটত ওলাই যাম। ওলাই গৈ পেলাই চাহ তাহ খাম, খাই মেলি আমাৰ ট্ৰেইন আছে 2:15 আবেলি। তো তেতিয়ালৈকে ৱেইট কৰিব লাগিব, ষ্ট্ৰীটতে এনেই অলপ ঘূৰিব। তাৰপিছত আমি গোটেইকেইটা অলপ ওলাই গ'লোঁ এণ্ড ষ্ট্ৰীটতে অলপ ঘূৰিলোঁ। তাৰপিছত মাৰ্কেটলৈ গ'লোঁ এণ্ড ৰাতিপুৱা একাপ চাহো খাই ল'লোঁ। মজা হাওৰা ষ্টেচনৰ ওচৰে পাজৰে থকা ধুনীয়া ধুনীয়া জেগাবোৰ ফুৰিলোঁ এণ্ড ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আমি কৰি ল'লোঁ। তাৰপিছত আকৌ হাওৰা ষ্টেচনলৈকে বুলি ঘূৰি গ'লোঁ। তো আমি কলকাতাতে অলপ ঘূৰিলোঁ এণ্ড তাৰপিছত ব্ৰেকফাষ্টটো কৰিলোঁ আৰু লগতে কিবাকিবি বজাৰবোৰ অলপ চালোঁ এণ্ড এতিয়া আকৌ আহি প্লেটফৰ্মত অলপ ৰেষ্ট লৈছোঁ। দেন 2:15 আকৌ ট্ৰেইন আছে, তাৰপিছত আমি দীঘা যাম। আমি এনেই ব'ৰ হৈ আছিলোঁ, তো ভাবিলোঁ যে গোটেই প্লেটফৰ্মকেইটাকে এবাৰ চাই আহোঁ, ষ্টেচনটো ভালকৈ ঘূৰি আহোঁ। তো আহিছোঁ, দাদাক অলপ চেলেঞ্জ দিম মানুহৰ মাজত। সি কৈ আহিছে মই কৰিমেই, মই পাৰিম। তো এতিয়া আমি তাক চেলেঞ্জ দিম। বাপৰে ইমান মানুহ আছে না। হাওৰা ষ্টেচনটো বহুত বেছিয়ে ডাঙৰ, সেইবাবে তাত থকা গোটেই প্লেটফৰ্মখিনি ঘূৰাটোতো আমাৰ বাবে সম্ভৱেই নাছিল। সেইকাৰণে আমি ওচৰে পাজৰে থকা ধুনীয়া ধুনীয়া জেগাবোৰকে অলপ ফুৰিলোঁ। চেলেঞ্জ দিয়াৰ প্লেন বনাই আছোঁ। কি দিম চেলেঞ্জ? লুংগি ডান্স কৰিব লাগিব মানুহৰ মাজত। তো আমি দাদাক লুংগি ডান্স কৰাৰ মানে চেলেঞ্জ দিম, মানুহৰ মাজত লুংগি ডান্স কৰিব লাগিব। তো এটা বহুত মানুহ থকা জেগা বিচাৰি ফুৰিছোঁ য'ত লুংগি ডান্স কৰ। মই ক'বলৈ পাহৰিছিলোঁ, কলকাতালৈ আহিছোঁ দেউতা, দাদা, মই, বৰ্তাৰ ল'ৰা এণ্ড মোৰ খুৰাৰ ল'ৰা। তো এয়া আমি আহিছোঁ আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট। ডেট মিনছ এটা সুৰংগ। আই ডোণ্ট ন' মোৰ মাতটো আহিছেনে নাই আহা, বিকজ ইয়াত বহুত নইজ। ট্ৰেইন লেট হ'ল এণ্ড এতিয়া 3টা বাজিছে। জাষ্ট ট্ৰেইনখন এৰিছে এণ্ড আমি দীঘালৈ বুলি জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ। আমি দীঘা পাই গ'লোঁ। তো আমি এতিয়া হোটেল আহি পালোঁ এণ্ড ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হ'লোঁ। এতিয়া ইয়াতে ওচৰতে মেলা বহে, তাত মেলালৈ চাব যাম এণ্ড তাৰপিছত আহি ৰাতিটো শুই আকৌ কাইলৈৰ দিনটো ধুনীয়াকৈ ষ্টাৰ্ট কৰিম। পুৰা হাৱা। চ' আই ডোণ্ট ন' মোৰ আৱাজটো আহিছে নাই, বাট আমি আহি আছোঁ দীঘা বিচ, নিউ দীঘা বিচ এণ্ড বহুত বেছি হাৱা মাৰি আছে। এইকেইটা ফটো আহিলা এইটো যাই দিলোঁ সাগৰৰ পাৰত পুৰা হাৱা। Hey guys, welcome back to my YouTube channel. আমি কাক কিনিব আহিছোঁ। ভালকৈ কওঁ, মাতটো শুনাই নাই। Hey guys, শুনিছা নাই?
এই বকৰ চেনেলত যোনকেইজনে ছোৱালীয়ে চাই চবে মোক ফ'ল' ইনষ্টা আইডিটো দেই /nyan.deep/ মই স্ক্ৰীনত অলপ দেখা পাই আছে সেইটো নয়ন দাদা দোকানত সোমাইছে গুটকা কিনিবৰ কাৰণে এই গুটকা নহয় ধেমালি কৰিছোঁ 5 কিনিব 5 খাবহি গুটকা কোনেও নাখাব বহুত বেয়া বস্তু হয় আপুনি গুটখা কিনছে এইটো কেনেকুৱা ধৰণৰ মানে সমাজৰ প্ৰতি বিৰূপ প্ৰভাৱ পৰিছে মই আচলতে ভাৰতখন বহুত ভাল পাওঁ মই ভাৰতখনক এই ধেমালি নহয় আমি চিৰিয়াছলি কৈছোঁ আমি কোনেও গুটখা নাখাওঁ অকল আস্থাই খায় গুটখা বেয়া বস্তু এই গুটখা নাখাব কোনেও চেনো গুটখা ধুন আজিতো তুমি সাগৰ দেখিলা চ' কোৱা তোমাৰ জীৱনত প্ৰথমবাৰ সাগৰ দেখিছোঁ হয় এটা বেলেগ এটা ফিল এক ছেকেণ্ড মই চেল্ফি কেমেৰা মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ মানে ইমান বেছি এটা ধুনীয়া ফিলিং হয় মানে এনিটাইম চুলি উৰিয়ে থাকে হাৱা মাৰিয়ে থাকে এতিয়া আমাৰ অৰূপ দাদা আমাৰ চবচে চিনিয়ৰ এই নয়নটোক পিছত সুধিম দাদা কেনেকুৱা লাগিলে আজি সাগৰ গৈ আল্টিমেট ভিউ সঁচাকৈ মজা লাগিলে আমি ৰাতি গৈছোঁ বাট ফিৰি মানে ৰাতি বেছিকৈ যিহেতু ঢৌ উঠি থাকে জোৱাৰ ভাটা কয় নে কি কয় পাহৰিলোঁ সঁচাকৈ আমি মানে ৰাতি গৈছিলোঁ বাট ৰাতি মানে সেইটো বেলেগ এটা ফিল আহিলে মানে ফাৰ্ষ্ট টাইম দেখিছোঁ যিহেতু ফাৰ্ষ্ট টাইম য়েছ তুমি গৌৰৱ কৰা নাই বহুত বেছি গৌৰৱ কৰোঁ তুমি কৰা নাই তুমি কৰা নাই কৰোঁ আমাৰ এই মেইন কেমেৰামেনজন থাকোঁতে মই কেমেৰামেন হয় মোৰ কেমেৰাৰ মালিকজন থাকোঁতে আমাৰ মানে বহুত সহায় হয় আৰু সি যেতিয়া ঘৰলৈ আহে তেতিয়া মানে আমাৰ ডান্স ভিডিঅ'ৰ কোৱালিটিবোৰ মানে কেমেৰা কোৱালিটিটো ভাল হৈ যায় কোন ভাল হয় কোন ভাল হয় কেমেৰা কোৱালিটি আপোনালোকে আমাৰ কি আছে ধুন ৰংগিলা মন ভিডিঅ'টো চাব আৰু এইটো হেৰি লাগি আছে ষ্টাৰ্ট লাগি আছে কপিৰাইট লাগি আছে নাই আপোনালোকে চাব তাত লিখি স্পেচিয়েল থেংকছ টু /nyan/deep বৰা সি তাৰ ইনষ্টা একাউণ্টটো প্ৰমোট কৰিছে হে গাইছ আমি এতিয়া হোটেল পামগৈ হোটেল প্লাজা আছিলে নে আধ্যা আছিল অনিৰুদ্ধ অসমীয়াত অনিৰুদ্ধ পামগৈ হোটেল অনিৰুদ্ধ পামগৈ হোটেলত আহিলোঁ এণ্ড এতিয়া আকৌ কাপোৰ চাপোৰ চেঞ্জ কৰিম আৰু ধুনীয়াকৈ শুই থাকিম আৰু কৈছোঁ নহয় ইমান বেছি ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম সাগৰ দেখিছোঁ তো বহুতেই বেছি ভাল লাগিছে গুড মৰ্ণিং গাইজ তো আজিৰ দিনটো ফিৰ ষ্টাৰ্ট হৈছে এণ্ড ধুনীয়াকৈ গা পা ধুই ৰেডি ওলাই মেলি ৰেডি এতিয়া ধুনীয়াকৈ বিচত যাম আজিৰ দিনটো বিচতে ফুৰা হ'ব আৰু তো এইফালে সিহঁতিও ৰেডি আছে So this was our breakfast. তাৰপিছত আমি চাবলগীয়া জেগাবোৰৰ এখন লিষ্ট বনালোঁ আৰু সেইমতে আগবাঢ়িলোঁ তো আমি আহিছোঁ মেৰুন একুৰিয়াম এণ্ড ৰিজনেল চেণ্টাৰ এণ্ড South everywhere. He's everywhere. Nacho. Reaction ne. আমি আহিছোঁ মহানা ৱাটছ পইণ্ট ইয়াত বহুত বেছি মাছৰ গোন্ধ ওলাইছে বাট একো নাই কুকুৰ এটা আহি গৈছিলে ভয় খাই গৈছিলোঁ এইফালে চা দাদা ঐ কি হ'ল কৈ দিয়া ঐ কি হৈছিলে কৈ দিয়া দাদা Cheers. Okay guys, so আমি আহিছোঁ শংকৰপুৰ beach and this is the view.
Okay. ইমান ধুনীয়া ভিউ হেৰি নহয় দাদা পিছফালৰ পৰা হাই গাইজ কৰি আছে हम इसकी महफिल लेते हुए बीच में तो এতিয়া আমি আহিছোঁ অমৰাৱতী পাৰ্ক ধুনীয়া তাই বহুত ধুনীয়া তো আহিছোঁ ওচৰতে আছিলে তো আহি গৈছোঁ চব এফালে দাদাহঁতো আহিছে এফালে ইহঁতি অকণমানি বাচ্চা নিচিনা খেলিব লাগিছে এইফালে দাদাই ঝুলনা খেলিছে এনেফালে বমিয়া মিডিয়া মাথা ঘূৰাইছে নেকি সঁচাকে মোৰ নাই ঘূৰা হেৰি বমিয়া এইকণ মাথা ঘূৰি মই চালা কৰিছে Professional नाव चालक केटा प्रोफेशनल नाव चालक পুৰা বিহু মাৰিছে ইয়াতে অৱস্থা পুৰা বেয়া হৈ গৈছে এণ্ড এতিয়া আমি লাঞ্চ কৰিবৰ কাৰণে এখন হোটেলত সোমাইছোঁ তাৰপিছত আমি নিউ দীঘা বিচ চাম ইমান বেছি মানুহ বাপৰে এতিয়া আমি ৰুমলৈ গৈ আছোঁ হোটেললৈ সিহঁতে পুৰা গা ধুই উঠি মেলি গোটেই অৱস্থা নাই এতিয়া আমি অলপ ওলাই আহিছোঁ ৰাস্তাত এণ্ড আজি ব্লগটো ইমানেই আছিলে আজি আৰু ব্লগ নকৰোঁ নেক্সট পাৰ্ট এটা আহি আছে সেইটো আপোনালোকে মোৰ ইউটিউব চেনেলটোত চাব পাৰিব আজিকালি ইমানেই আছিলে